xopunar akash নমস্কাৰ xopunar akashৰ অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছো ইতিমধ্যে আপোনালোকে কৰোনা ভাইৰাছৰ ওপৰত বিশ্ব তুলপাৰ লগাই থকা মৰাত্মক এটা কৰোনা ভাইৰাছে কেনেদৰে বিশ্ব তুলপাৰ লগাইছে সেই বিষয়ে আপোনালোকে কেনেদৰে পৰিত্ৰাণ কৰিব পাৰি ডক্টৰ প্ৰাঞ্জল বৰ্মন ছাৰ আৰু ডক্টৰ ৰূপম চৌধুৰী ছাৰ ইতিমধ্যে আপোনালোকক জনাইছে এতিয়া আমি জানিবলৈ খুজিছো আহকচোন ডায়াবেটিছ ৰোগীসকলে কেনেদৰে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে তথা নিজকে কেনেদৰে সযতনে ৰাখিব পাৰে অকল ডায়াবেটিছ ৰোগী বুলিয়েই নহয় এজন সুস্থ ৰোগীয়ে কেনেদৰে নিজৰ প্ৰাণ নাশৰ পৰা কৰোনা ভাইৰাছৰ আক্ৰমণৰ পৰা নিজকে বচাই ৰাখিব পাৰে আমি জানিব খুজিছো হয় আমি চাওঁ আহক আচ্ছা মই এটা কোৱেশ্চন সুধিব বিচাৰিছোঁ ডক্টৰ ৰূপম মানে এই যিবিলাক যেহেতু আপুনি ডায়াবেটিছ ৰোগীবিলাক সদায় চাই থাকে ডায়াবেটিছলজিষ্ট ইমান ফেমাছ আপুনি তো এতিয়া কথা হ'ল কি ডায়াবেটিছ ৰোগীবিলাকৰ কাৰণে কিবা স্পেচিয়েল এডভাইচ বা তেখেতসকলে কিবা স্পেচিয়েল কেয়াৰ ল'ব লাগিব বা কোন কেইজন ৰোগৰ মানে এজ গ্ৰুপৰ কোনটো বয়সৰ মানুহৰ বেছি হোৱা চান্স থাকে কাৰেক্ট সো এতিয়া যদি আমি চাব যাওঁ মৰ্টেলিটি বুলি কওঁ আমি মানে কোন মানুহখিনি মৃত্যুৰ ফালে যাব পাৰে আপুনি যদি চাই মৰ্টেলিটি ইজ এৰাউণ্ড 2% হয়তো তো ইমান কৰোনা ভাইৰাছ হৈ আছে কিন্তু চাব গ'লে বেলেগ ডিজিজত বহুত বেছি ইভেন মৰ্টেলিটি আমাৰ কমন টিউবাৰকুলোচিছ ইণ্ডিয়াত টিউবাৰকুলোচিছৰ মৰ্টেলিটি বেছি কৰোনা ভাইৰাছতকৈ ইয়াতে 2% আছে আৰু ইয়াত ভালনাৰেবল যিটো এজ গ্ৰুপ মানে কোনটো এজ গ্ৰুপৰ পেচেণ্টবিলাক বেছি মৃত্যুৰ ফালে যাব পাৰে বা ক্ৰিটিকেল কেয়াৰৰ ফালে যাব পাৰে এই পেচেণ্টবিলাক হৈছে এটাতো এজ গ্ৰুপ যিবিলাক 60ৰ ওপৰত 65ৰ ওপৰত নহ'লে বেবীবিলাক সৰু বাচ্চা যাৰ ইমিউনিটি কম থাকে থাৰ্ড আপুনি যেনেকৈ ডক্টৰ বৰ্মন সুধিলে ডায়েবেটিছ অকল ডায়েবেটিছ বুলি নহয় ডায়েবেটিছ হওক HIV AIDS হওক বা কিছুমান ক্ৰনিক কণ্ডিশ্যন যিবিলাক কাৰোবাৰ এষ্টমা আছে ব্ৰংকাইটিছ স্ম'কাৰ্ছ ক্ৰনিক এলকহলিক তো যিকোনো ছিটুৱেশ্যন য'ত আপোনাৰ ইমিউনিটিটো মানে শৰীৰৰ যিটো ক্ষমতা ৰোগৰ পৰা ফাইট কৰিবৰ কাৰণে সেইটো যদি কণ্ডিশ্যনটো যাৰ আছে তেওঁলোকৰ কাৰণে বহুত প্ৰব্লেমেটিক হৈ যায় তেওঁলোকৰ ভালনাৰেবল কণ্ডিশ্যন এতিয়া ডায়েবেটিছৰ বিষয়ে যিহেতু মই ডায়েবেটলজিষ্ট সেইখিনি অকণমান কৈ দিয়ক আমাৰ পেচেণ্টখিনি ডায়েবেটিছ হোৱাৰ দিনাই আপোনাৰ ইমিউনিটিটো একদম ডাউন হৈ যায় বহুত সংখ্যক আৰু তেওঁলোকৰ অকল ডায়েবেটিছ বুলি নহয় লগতে ধৰক কিছু সংখ্যক পেচেণ্টৰ কিডনি ডিজিজ আছে ইনভলভ হয় হাৰ্টৰ প্ৰব্লেম থাকে তো তেওঁলোকৰ এই ভাইৰাছটোৰ পৰা তেওঁলোক সংক্ৰমিত হোৱা আৰু তাৰপিছত ক্ৰিটিকেল কণ্ডিশ্যনত যোৱা চান্সটো খুবেই বেছি চ' আমি দুটা এজ গ্ৰুপক খুব চিন্তা কৰিব লাগে এটাতো 65ৰ ওপৰত আমাৰ ছিনিয়ৰ চিটিজেনখিনি আৰু আমাৰ সৰু এজ গ্ৰুপৰ ধৰক 12 বছৰৰ আমি যিখিনি পেডিয়াট্ৰিক এজ গ্ৰুপ বুলি কওঁ তেওঁলোক প্লাছ এই এনেকুৱা ক্ৰনিক কণ্ডিশ্যনৰ পেচেণ্ট তো তেওঁলোকক মই এইটোৱে এডভাইচ দিম যে এতিয়া সদ্যহতে আপোনালোকে পাব্লিক গেডাৰিঙৰ পৰা বাচি থাকিব খাদ্য পাতি ভালকৈ খাই থাকক আমি এতিয়া প্ৰেছক্ৰাইব কৰা আৰম্ভ কৰিছোঁ ভিটামিন চি তো চি ভিটামিনে শৰীৰৰ ইমিউনিটিখিনি বস্তু মানে কোনকেইটা খানা মানে খোৱা খাদ্য আমাৰ ঘৰত যিখিনি এভেইলেবল হয় সেই যিখিনি খোৱা খাদ্য খাই অলপ আমাৰ ইমিউনিটিটো ষ্ট্ৰং হয় কাৰেক্ট চ' চাওক বডিত যদি আপোনাৰ এনাৰ্জি নাথাকে মেক্ৰ'নিউট্ৰিয়েণ্টখিনি যদি নাথাকে খাদ্যত তেতিয়া ইমিউনিটি এনেও ডাউন হৈ যাব চ' খোৱা বাদ নিদিব মানুহে বহুতে কৈ আছে মাছ মাংস এৰি দিলোঁ মই কৰোনা ভাইৰাছ হ'ল ইট ইজ ট'টেলি ৰং মাছ মাংসখিনিত প্ৰ'টিন আছে আমাৰ খালি ভালকৈ বনাব আপুনি মছলা তেল দি হাইজেনিক কৰি মছলা তেলত ডুবাই খোৱাটো এনেও ভাল নহয় অকল কৰোনা ভাইৰাছ বুলি নহয় মাছ খাওক কণী খাওক ফিছ ল'ব আৰু লগতে ফ্ৰুটখিনি লৈ থাকিব ফ্ৰুটতো ভিটামিন চি থাকে গুৱাভা ফৰ এক্সাম্পল আমাৰ মধুৰিআম এইবিলাকত বহুত ভিটামিন চি থাকে কবিত ভিটামিন চি থাকে ইনফেক্ট চ' নৰ্মেল খাই থাকিব যাতে ইমিউনিটিটো ভালে থাকে পাব্লিক গেডাৰিঙৰ পৰা বাচি থাকিব পাৰিলে অলপমান ভিটামিন চিৰ টেবলেট কিছুমান চিউবল টেবলেট পাই সেইখিনি ল'লে দিনত দুটাকৈ 1000 mg ড'জটো আৰু এইকেইদিন এনেও ল'ব লাগে আমি উইণ্টাৰত ইমিউনিটি বুষ্ট কৰিবৰ কাৰণে চ' এইখিনিয়ে ডায়েবেটিক পেচেণ্টে হাত খালি থাকিবৰ কাৰণে এইখিনি কৰিলে যথেষ্ট বুলি ভাবোঁ ডক্টৰ বৰ্মন আপুনি হেৰিৰ কথা ক'ব নেকি অলপমান টেষ্টিং এতিয়া কেনেকৈ ক'তনো টেষ্টিং কৰিম এতিয়া যদি কিবা চিমটমে কাৰ তাতে যাম আমি সেইখিনি অলপমান বৰ্তমান কিছুমান ডেজিগনেটেড চেণ্টাৰ আছে টেষ্টৰ কাৰণে আমাৰ অসমত মেডিকেল কলেজ গোটেইকেইখনতে আছে মানে কেইদিনমান আগতে চেম্পলবিলাক লৈছিলে আৰু আমাৰ পুনেত পঠাইছিলে ৰিজাল্টছৰ কাৰণে আজিকালি গোটেই আমাৰ
গুৱাহাটী মেডিকেল কলেজত হয়, বৰপেটাত হয়, তেজপুৰত হয়। ফ্ৰী অফ কষ্ট হ'বনে নে এইটো মোষ্ট লাইকলি ফ্ৰী অফ কষ্ট। যদি কোনোবা ৰোগীয়ে চিমটম পাইছে, চিমটমখিনিতো চবেই জানে, চিমটমখিনি ৰেছপিৰেটৰী বেমাৰৰ যিখিনি চিমটম, কমন কল, কাহ, ইয়াতে কাহটো অলপ ড্ৰাই কাহ হয়, শুকান কাহ হয়, প্লাছ উশাহ লোৱাতে কষ্ট পায়, ঘনে ঘনে মেইন চিমটম কেইটামান হাই ফিভাৰ, ড্ৰাই কফ আৰু আপোনাৰ ব্ৰেথলেছনেছ, এনেকুৱা চিমটমখিনি থাকিলে সাধাৰণতে আমি গুৱাহাটী মেডিকেল কলেজ আমাৰ মানে অসমৰ এইখিনিত বা যিকোনো নিয়াৰ বাই মেডিকেল কলেজ এখনত, ডিব্ৰুগড় হওক, শিলচৰ হওক, যোৰহাট, হয়, তো আমাৰ মেডিচিন বিভাগত, মেডিচিন ইণ্টাৰনেল মেডিচিন বিভাগত গ'লে চিমটমছখিনি চাই নেচেচাৰিলি যিখিনি চেম্পল ল'ব লাগে, থ্ৰ'টৰ পৰা লয়, এইখিনি ব্লাডৰ পৰা লয়, এইখিনি লৈ কিনে ধুনীয়াকৈ পৰীক্ষাটো কৰি, আৰু যদি চিমটম থাকে পৰীক্ষাৰ ৰিজাল্ট নাহিলেও এটলিষ্ট 14 দিন কোৱাৰেণ্টাইন পিৰিয়ডত থাকিব লাগে। যেনেকুৱাকৈ বাচ্চাক সৰু ল'ৰা ছোৱালী আৰু বয়সস্থ মানুহৰ ওচৰত ফেমিলিৰ পৰা অলপ দূৰত থাকক সেইকেইদিন, কেইদিনমান, আৰু ৰিজাল্টটো আহিলেতো গমেই পাব। আৰু পজিটিভ হ'লেই যে ভয় খাব লাগে সেনেকুৱা কথা নহয়, একো কথা নাই। এইটো আপোনাৰ কমন কল্ডৰ নিচিনাই হয়। মৰ্টেলিটি ৰেট মই কৈছোঁ টিউবাৰকুল'চিছ, মেলেৰিয়া এইবিলাকতকৈ কম হয়, মানে মানুহ ঢুকায়। টিউবাৰকুল'চিছ বেলেগ বেমাৰত বেছিকৈ ঢুকাই আছে। এইটো মানে এতিয়া হঠাতে আমাৰ একে কম সময়ৰ ভিতৰত হোৱাৰ কাৰণে আমাৰ অলপ পেনিক, আৰু স্প্ৰেডটো বিৰাট সোনকালে হৈছে, সোনকালে। কাৰেক্ট কাৰেক্ট। চ' টেষ্টিঙৰ কথা আমি পাতিলোঁ, কিবা কিয়ৰ ওলাইছে নেকি ডক্টৰ বৰ্মন? কিয়ৰ একচুৱেলি ভাইৰাছৰ যিবিলাক ইনফেকশ্যন থাকে, যেনেকুৱাকৈ বেক্টেৰিয়াৰ ইনফেকশ্যন থাকে এটা এণ্টিবায়'টিক পায়, ফাংগেল থাকে এণ্টি ফাংগেল ইনফেকশ্যন। ভাইৰাছৰ ঠিক তেনেকুৱাকৈ স্পেচিফিক মেডিচিন নাই, যিকোনো ভাইৰাল ইনফেকশ্যন, ইনফ্লুৱেঞ্জাই হ'ল, হাইড্ৰেশ্যন মেইনটেইন কৰিলে ঠিক ইয়াতো তেনেকুৱাকৈ হাইড্ৰেশ্যনটো মেইনটেইন, হাইড্ৰেশ্যন মানে প্ৰচুৰ পৰিমাণে তোমাৰ জাতীয় আহাৰ, যেনেকুৱাকৈ নেমু পানী, ৱাটাৰমেলন জুচ, পানী, ইলেক্ট্ৰল এনেকুৱা ধৰণৰ খালে, প্লাছ কিছুমান বস্তুৰ পৰা এভইড কৰিব লাগিব। আৰু যেনেকুৱাকৈ মই এটা সৰু এক্সাম্পল কওঁ, ছাপ'জ এজন কাৰ চিভিয়াৰিটি কাৰ বেছি হয় বেমাৰটো, যাৰ লাঙৰ আগৰ পৰা বেমাৰ আছে, যেনেকৈ এজমেটিক পেচেণ্ট, COPD পেচেণ্ট, কাহ হৈ থকা পেচেণ্ট, মানে এনেই চিগাৰেট স্ম'কাৰবিলাকৰ এটলিষ্ট সেইকেইদিন কিছুমান বস্তু এভইড কৰিব লাগে। ইউ এভইড স্মকিং, লাঙৰ ফাংচনটো ইম্প্ৰুভ হ'ব। তেনেকুৱাকৈ এজমেটিক পেচেণ্ট, এজমাৰ পূৰা ধুনীয়াকৈ ট্ৰিটমেণ্ট লয়, সেইকেইদিন এজমা ফ্ৰী হৈ থাকিব লাগে পাৰিলে, যাতে বেলেগ এটা ইনফেকশ্যন হ'লেও ছুপাৰেটেড ইনফেকশ্যনটো যদি হয় ইমান বেছি চিভিয়াৰ হ'ব নোৱাৰে। সেইখিনি কথা। চ' ট্ৰিটমেণ্ট এতিয়াও আমাৰ হাতত নাই, কিছুমান গাইডলাইন আহিছে, WHO পৰাও আহিছে, আমাৰ লোকেল বডিৰ পৰাও, চ' যিখিনি এণ্টিভাইৰেল এভেইলেবল আছে, ট্ৰায়েল চলি আছে, কিছু সংখ্যক ঔষধে ভাল ৰিজাল্টো দেখাইছে। চাইনাত এটা ভাল খবৰ যে চাইনাত যিটো ইনক্ৰিজিং ট্ৰেণ্ড আছিল, এতিয়া তেওঁলোকে কণ্টেইন কৰিব, মানে আৰু নিউ কেছেছ অহা নাই তেওঁলোকৰ। চ' ইফ য'ত আপোনাৰ আৰম্ভ হৈছিল তেওঁলোকে যদি কণ্টেইন কৰিব পাৰিছে, আমি হয়তো স্প্ৰেড হোৱাৰ পৰা বাচিবও পাৰোঁ যদিহে আমি ৰাইট ষ্টেপটো লওঁ। চ' সেইখিনিয়ে। এতিয়া কিউৰেশ্যনৰ কথা পাতিলোঁ, ভেকচিনৰ কথা অলপমান ক'ব নেকি? ভেকচিন কিবা ওলাইছে নেকি? ভেকচিন এতিয়া হ'ল ভাইৰেল ইনফেকশ্যনবিলাকত ভেকচিনেই এটা প্ৰতিকাৰ, আৰু মানে বেমাৰ হোৱাৰ আগতেই যোনটো ইনজেকশ্যন দি থয় ভৱিষ্যতে নহয়, বা ইনফেকশ্যনটো সোমালেও কণ্টেইন কৰিব পৰা যায়, বডিৰ ভিতৰতে মৰি যায়, সেইটোকে ভেকচিন বুলি কয়। এতিয়া ভেকচিন বস্তুটো হ'ল আপোনাৰ হিউমেন বিঙৰ তাতে ক্লিনিকেল ট্ৰায়েল চলিব লাগিব। ভেকচিন এটা ডেভেলপ কৰিছে আৰ্টিফিচিয়েলি, আমি এটা এই ভাইৰাছটোৱে আমি লেবৰেটৰীত গ্ৰ' কৰিছোঁ, গ্ৰ' কৰি সেই ভাইৰাছটোৱে বেমাৰ কৰিব নোৱাৰে, কিন্তু বেমাৰৰ এগেইনষ্টে প্ৰটেকশ্যন দিব পাৰে, সেইটোতো ভেকচিন, এণ্টিবডিজ বিলাক উলিয়াই লয়। তো সেই বস্তুটো আমাৰ হিউমেন বিঙত ক্লিনিকেল ট্ৰায়েল কৰিব মিনিমাম 6 months মান লাগে, কাৰণ এইটো এপ্ৰুভড হ'ব লাগিব, FDA ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনে এপ্ৰুভ কৰিব লাগিব, কাৰণ ভেকচিনৰটো ছাইড ইফেক্ট থাকিব পাৰে। সেই ভেকচিনেও কেতিয়াবা আকৌ বেমাৰ কৰি দিব পাৰে যদি এপ্ৰুভ নহয় মানে। চ' যিখিনি বুজি পালোঁ, এতিয়াও টাইম লাগিব আমাক ভেকচিন এটা। ভেকচিনটো মোৰ বোধহয় টাইম লাগিব, যদিও ওলাই এতিয়া হিউমেন ভলেণ্টিয়াৰৰ তাতে ট্ৰাই কৰিব, তাৰ ৰিজাল্টছ আহিব, তাৰ ইফিকেচি কিমান হয়। বোলে ভেকচিন 10জন মানুহক ভেকচিন দিলোঁ, তাত 2জনহে মাত্ৰ প্ৰটেকশ্যন হয়, 8জন প্ৰটেকশ্যন নহয়, সেইটোতো নহ'ব। তো তাৰ ইফিকেচিটো ভাল হ'ব লাগিব, তেতিয়া এষ্টাব্লিছ হ'ব। চ' আমি কথাখিনি পাতিলোঁৱে, যিখিনি ধৰক আমাৰো নলেজ আছে, আমাৰো সীমিত নলেজখিনি। চ' শেষত কথাখিনি যদি এনেকৈ আপোনাক এটা জিষ্ট আৰু এটা চামাৰি এটা ক'ব লগা হয় আমাৰ জনসাধাৰণৰ কাৰণে,
বাছি থাকিবৰ কাৰণে উপায় কেইটামানে আছে আমাৰ হাতত এটা হৈছে পাব্লিক গেদাৰিং মানে য'ত জনসমাগম বেছি হয় সেইবিলাক জাগাৰ পৰা আমি বাছি থাকিব লাগিব চৰকাৰে অলৰেডি ষ্টেপ লৈছে আমাৰ মলবিলাক ধৰক জিমনেজিয়াম হওক ছুইমিং পুল স্কুলবিলাক কলেজ বন্ধ কৰিছে আননেচেচাৰী ট্ৰেভেল নকৰিব একদম আপুনি নোৱাৰে আৰু যাবই লাগিব এইটো ডেট ইজ এ ডিফাৰেণ্ট থিং বাট দেন আননেচেচাৰী ট্ৰেভেলৰ পৰা বাছি থাকাই ভাল নেক্সট 1 to 2 months হ্যান্ড স্যানিটাইজাৰ যেনেকৈ ডক্টৰ বৰ্মনে ক'লে হাতকেইখন আপুনি চেভলন হওক স্পিৰিট হওক হেণ্ড ৰাব হওক স্যানিটাইজাৰ কিনাৰ কোনো দৰকাৰ নাই আৰু কিমান টকা একদম যদি পুৱাৰ ক্লাছেছ অফ পিপল এফৰ্ড কৰিব নোৱাৰে ডাঙৰ এটা বাটিত চাবোন পানী অলপ থৈ দিলে হ'ল হাতখন অকণমান সময় ডুবাই ৰাখি ধুনীয়াকৈ মুচি ডেট উইল অলছ' ডু চ' ভেৰি চিম্পল ষ্টেপ আৰু মানে ইকনমিকেলি ইয়াত ইমান খৰচাও নাই আপোনাৰ সেই কামটো কৰিলে হ'ল এইখিনি মাস্কৰ পিছত বহুত বেছি দৌৰিবৰ দৰকাৰ নাই যাৰ ইনফেকশ্যন আছে তেওঁ মাস্ক লোৱাটো আৰু আপুনি পাব্লিক গেদাৰিং গ'লে নিশ্চয় এখন মাস্ক লগাই যোৱাটো উচিত কিন্তু সেইখন বাৰে বাৰে এখন মাস্ক ইউজ কৰাটো ইউজলেছ আৰু সেইটো আৰু বেছিহে ডিক্ৰিমেণ্টেল আপোনাৰ হাৰ্মফুলহে হ'ব পাৰে চ' এইখিনিয়ে জনসাধাৰণক ক'ম নিজৰ ইমিউনিটিটো বুষ্ট কৰি থাকক স্মকিং এলকহলৰ পৰা বিৰত থাকিব এইকেইদিন যাতে শৰীৰটো আমাৰ ফাইট কৰিবৰ কাৰণে ৰেডি হৈ থাকে আৰু ঘৰৰ সৰু বাচ্চাখিনিক আৰু বয়সস্থ মানুহখিনিক যাতে আপোনালোকে ধ্যান ৰাখে তেওঁলোকৰ অকণমানো চিমটম আহিলে আপুনি ডক্টৰ বা মেডিকেল হেল্পৰ কাৰণে তেওঁলোকক লৈ যায় আৰু কোৱাৰেণ্টাইন কৰা এইটো ভয় খাব নালাগে কোৱাৰেণ্টাইন মানে কি 14 days 14 দিনত লক্ষণ নাহিব পাৰে কোনোবা যদি পজিটিভ হৈছে তেওঁলোকক 14 দিনৰ কাৰণে বেলেগ জেগাত ৰাখি দিলে এইটোৱে হ'ব যে তেওঁৰ পৰা আৰু 10জন মানুহ ইনফেক্ট নহয় চ' এনেকৈ ভয় খাব লগা একো নাই আৰু হোপফুলি নেক্সট 2-3 মাহত আমি এনেকুৱা নিউজো পাইছোঁ যে অলপমান ছামাৰটো আহিলে হয়তো যিটো স্প্ৰেডৰ ৰেট আছে সেইটো হয়তো কণ্টেইনো হ'ব পাৰে আশাবাদী আমি চ' এইখিনি কৈয়ে আমি ধন্যবাদ জনালোঁ ডক্টৰ বৰ্মন thank you so much for watching the channel and if you have আপনার যদি কিবা প্ৰশ্ন আছে আমি will be happy to answer comment কৰিব share কৰিব চেনেলটোৰ নাম হৈছে xopunar akash ধন্যবাদ হয় ইতিমধ্যে আপোনালোকে ডক্টৰ ৰূপম চৌধুৰী ছাৰ আৰু ডক্টৰ প্ৰাঞ্জল বৰ্মন ছাৰৰ পৰা কৰোনা ভাইৰাছৰ ওপৰত কিছু সংখ্যক তথ্য আপোনালোকে জানিবলৈ পালে এতিয়া গম পালে যে আমি সকলো অসমবাসী ৰাইজে পৰিষ্কাৰ পৰিচ্ছন্নতা নিৰ্মূল কৰি কৰোনা ভাইৰাছৰ সৈতে যুঁজিব লাগিব আৰু সদায় অসমীয়া মানুহ তথা আমাৰ সমগ্ৰ দেশবাসী জয়ী হ'ব লাগিব ধন্যবাদ তেওঁলোকে ইমান বহুমূলীয়া সময় আমাক প্ৰদান কৰিছে আৰু কৰোনা ভাইৰাছৰ সময় সম্পৰ্কে অসম ৰাইজক সচেতন কৰিছে গতিকে আপোনালোকে যদি ভিডিঅ'টো আমাক ভাল পাইছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ